কি কৈছ কি দেখালি মেকআপ কলগেট এইজন বুঢ়া শিল্পী এই ডাইৰেক্টৰ এওঁই হৰবে হৰবা এওঁই হৰবে হৰবা এইটো মাহ দিছে এওঁ কাম অশেষ ধন্যবাদ এওঁ অবিহনে আমি মানে এইবিলাক কাম কৰিব নোৱাৰোঁ সম্ভৱেই নহয় বেছিকৈ নহয় এইটো সত্য সত্য এজন মানে বহুত দূৰৰ পৰা মাতি অনা হৈছে বৃদ্ধটো বৃদ্ধ ইটো একেটা কৰিছে পেনটো ফাটি গলো পেঞ্চন ফাটি পানী চাটাই কৰি আছো দাড়ি 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 ফোনত কথা পাতি অঁ ঠিক আছে সেইটো এই ৰ'ব ৰ'ব হৰ্ণটোতে বলকটো পৰিছে আজি প্ৰথমে আমি সুখন ডাকঘৰ গোবিন্দ দা কি কৰি আছিলে না না ডাইলগ কৈ দিয়ক মিলা নাই চাউণ্ড মিলা নাই নাযাওঁতে কোৱাৰ পিছত দিম কৈ দিয়ক আপুনি কৈ দিয়ক নাযাওঁ দেই নাযাওঁ দেই ৰবা যায় নেকি চাহ একাপ খাই যাওক যায় নেকি চাহকাপ খাই যাওক চাহ একাপ খাই যাওক চাহ টাটা দি দিয়া টাটা চাৰক টাটা দি দিয়া টাটা টাটা দি দিয়া মানে টাটা একেলগে আহি আছে ন ঠিক আছে প্ৰথমতে ক'বা মাছটা পেলাই দিম কি লিংলাং যাওক এই যা অশান্তিকৈ কৈ যা প্ৰায়কেইটা শ্বট শেষ হ'লগৈ ৰাজসী আছে এতিয়া নেক্সট শ্বটৰ কাৰণে যাওঁ আছে এগৰাকীয়ে গানো গাব
মাষ্টৰৰ ছাত্ৰী দুগৰাকীয়ে নাচিব এগৰাকীয়ে গানো গাব ঐ নাই বজা নাই বজা নাই বুজা চাওঁ মোক দে চাওঁ কানেকশ্যনটো ছিগি আছে তোমালোক একেচোতে খুলিব একেচোতে দুখন দৰ্জা একেলগে একদম একেলগে মানে একেলগে সমান সমান হাত দুইখন সমানকে লৈ লওক হাতখন লৈয়ে লওক সমানকে এই অভাজনে তোমালোকক কিদৰে সহায় কৰিব পাৰো মানে ডনেশ্যন একেবাৰে আপোনাৰ অনুষ্ঠুপীয়া আমি মানে মালা এডাল আৰু বন্তি এখন জ্বলাম বুলি ভাবিছোঁ ৰিপুণদা বেগ আহক আহক মানুহ নাই ইয়াত অ মাষ্টৰ দা এই বৰ দেৰি কৰেহে আপুনি ঐ আমি এতিয়া চিনেমাও নহয় চিনেমাও কৰিম চিনেমাও কৰিম চিনেমা হেই চিনেমাও কৰিম চিনেমাও চিনেমাও কৰিবা ওলাই দিব নেকি ওলাই দিলে ভাল বৈ বৈ তোমালোকে মোক বন্তি প্ৰজ্বলন কৰিবলৈ মাতিছা ভাল পাইছো কিন্তু দুখ ক'ত লাগিছে জানা আৰু এই গধুৰ দায়িত্ব তোমালোকৰ ওপৰত এইটো এতিয়া তুমি কোৱা মই এইফালে চোৱাৰ কাৰণে মই একো একশ্যন নকৰোঁ নহয় মই চাই চাই এনেকৈ ডাইলগহে কৈ দিলোঁ চব ওলাই ৰিয়েকশ্যন আকৌবাৰ এতিয়াতে গোটেই কোৱা নাই জানো মইতো এতিয়া এনেকৈ তেখেতৰ নীতি আদৰ কৰে অ এইটো ওলাই থাকিলে ন তেখেতৰ নীতি আদৰ কৰে মুখস্থ হ'ল কাৰণে কৈছো পেটৰ কাৰণত সামান্য তামোল পাণৰ আমি বোৰ হৈ পৰো অচল টকা বেয়া হব আমি বোৰ হৈ পৰো অচল টকা আমি বোৰ হৈ পৰো অচল টকা টকাটো বুজিছে আমি বোৰ হৈ পৰো অচল টকা ইঘৰৰ পৰা সিঘৰলৈ সিঘৰৰ পৰা সিঘৰলৈ ঘূৰিয়ে ফুৰিলো ঠিকে আছে সেইখন আঙুলিবোৰত যে খেলি থাকে যে তাৰপিছত বিবাহ আঙুলি চাই চাই যে গৈ থাকে যে ৰাজকী 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 কুটুবা এটা কৰি ৰাজকী কুটুবা এটা কৰি থৈছো আজি কেকটো কেলে কাটিবা কোৱা কোৱা মায়ে আছিলো কোৱা কোৱা আজি কেক কেলে কটা আছে কিয় কথা আছে কোৱা 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 তুমি কোৱা কেলে কোৱা 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 কোনেও নোৱাৰে এটা কৰি ৰৈ আছে তই মোক উঠাবি আকৌ মই নুঠো কাৰণে তোক কৰি দিবলৈ কৈছো তুমি কেলে উঠা মই কৈ থাকিলে ইয়াক উঠাবলৈ কৈছো মোক ডাইৰেক্টৰ মিস্ত্ৰীক কোৱা ডাইৰেক্টৰ ৰবীন ফুকন ডাইৰেক্টৰ
এয়া এক্টৰ ৰাজু আহমেদ এয়া আমাৰ অভিনেতা, শিশু শিল্পী। শিশু শিল্পী নাদিম এয়া অনন্যা অনুপ্ৰিয়া ফুকন অনুপ্ৰিয়া ৰিপুন বৰা আমাৰ ভিডিঅ' এডিটৰ এক্টৰ এতিয়া এয়া বাবু বাবু কিয়া পিছ কৰি পেলা পুৰা হাঁহি দিয়া দেউতাকে পিছ মাৰি হাঁহি দিয়া